মানে এতিয়া আছো আমি বাৰ্মিজ ফিল্ডত আৰু বাৰ্মিজ ফিল্ডৰ পৰা আমি ৰূপাংগিতা বাক আৰু অনাংগিতা বাক চাবলৈ যাম। আমাৰ ইয়াৰ পৰা জাষ্ট এতিয়া 2 কিলোমিটাৰ হ'ব আৰু আমাৰ ঘৰৰ পৰা। আৰু এতিয়া আমি আছো বাৰ্মিজ ফিল্ডত আৰু বাৰ্মিজ ফিল্ডত মুকলি বিহু চলি আছে আৰু এই মুকলি বিহু চাই কিনে আমি অনাংগিতা বা আৰু ৰূপাংগিতা বা ষ্টেট প্ৰগ্ৰেম চাবলৈ গৈছোঁ আৰু আপোনালোকো দেখাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহি পালোঁ আৰু বা গাড়ীৰ পৰা নামিলেই মাত্ৰ নামিব আৰু মই গামোচা আনিছোঁ, গামোচা হেন্দি লওঁ। আৰু বাক গামোচা দিলোঁ আৰু বাৰ এতিয়া ফাংচন চাম বা ষ্টেজত উঠিব আৰু ফাংচন চাম এতিয়া। আৰু বাইদেউ এতিয়া ষ্টেজত উঠিছে, ষ্টেজৰ প্ৰগ্ৰেম দেখাই আছোঁ। উক্ত স্থানত কোনো দৰ্শক সাংস্কৃতিক প্ৰেমী ৰাইজে আৰু এতিয়া বা উঠি আছে ষ্টেজত দেখাইছোঁ আহিছে। ইয়াৰ পিছতে আমি তুষাৰজোলৰ অনুষ্ঠান আপোনালোকৰ আগবঢ়াই দিম। মানে এতিয়া অলপ আগত আহিছোঁ ৰ'ব গৈ ক'ত পিছত থাকিম আৰু অলপ আগৰ পৰাই চাওঁ ভালকৈ। আপোনালোকে বিশ্বাস কৰক এই মানুহজনে কেনেকুৱা কি মানে এজন মানুহ খোজকাঢ়িব নোৱাৰে কেনেকুৱা কৰি নাচি আছে। আপোনালোকে ভাবকচোন ইমানে ভাল লাগিছে মানে মানুহজনৰ ইমানে ভাল লাগিছে মানে কি ধুনীয়াকৈ নাচিছে আমাৰ গানত। চাই দেখক ইফালে আছে বা আৰু এইফালে নাচি আছে।
এতিয়া বাহাত গ'ল প্ৰগ্ৰাম চেছ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটি কৰি থৈ দিব আৰু লগত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব আজিলৈ ইমানেই নেক্সট ব্লগত লগ পাইছোঁ ধন্যবাদ জয় আই